বন্ধু এটা আমি কাম কৰিব লাগিছিলে আমি যেহেতু গাঁৱলীয়া মানুহ খেতি বাতি কৰি খাই ভাল হ'ব খেতি বাতি কৰিলে ভাল হ'ব কিবা খেতি কৰিবা মাকৈ খেতি কৰাই ভাল হ'ব যিহেতু মাকৈ চিজন চলি আছে পাৰি মাকৈ খেতি কৰিলে ভাল হ'ব এতিয়া যাই থকা ভাল হ'ব নহ'লে এতিয়া ব'লা বন্ধু আমি যাই থকা ভাল হ'ব এটা এটা খাই একদম কৰিবি মাকৈবিলাক ভাল হ'ব হ'ব দে বন্ধু এনেকুৱা দুটা ভাল হ'ব মই দুটা এটা ফুটি যাওঁ তোৰ লগত বন্ধু মই কটবালা উদে পানী দিয়া লাগছে গণেশগুৰিত দেখি চাউদ মাৰি জুবিন গানে অসমখন খালী খালী লগা আনিছে কি কবি ইয়াত এতিয়া মইনুৰে নুশুনে সেই মইনুৰ গুৰিত যাব বন্ধু জাল তোমাৰ কাম কৰি কৰি ভাল লাগছে এতিয়া ঘৰত যাওঁ দিম পথাৰত কাম কৰি আছিলো আহিলো মাত্ৰ পথাৰত কাম কৰিছে পথাৰত ধান মাৰবা আহে যায় মানে গাঁৱলীয়া মানুহ গাঁৱলীয়া মানুহ মইনো জানে খেতি বাতি নকৰোঁ নহয় এতিয়া কাম বন নাই বন্ধু আমি যে খেতি বাতি কৰিলো এতিয়া একমাহ মান হ'লে এতিয়া খেতি চাই হোৱা কেইটামান ডাঙৰ হৈছে বন্ধু যাওঁ ব'লা আমি খেতি এখন চাব এখনি আমাৰ মাকৈ ইমান দিনে কষ্ট কৰি এখনি ফল পালো হয়নে দে ন ভালে হৈছে আৰু অলপ পানী চানী দিব লাগিব মাজে মাজে আমি মাকৈ চাৰি ভাই এসপ্তাহ মান হ'লে দিব আৰু একবাৰ চাৰি হোৱা ডাঙৰ হ'ব পাৰে এতিয়া ন ডাঙৰ হৈছে বেছি ভাই আমাৰ মাকৈবিলাক কিমান ডাঙৰ হ'ল দেখোন না এতিয়া মই কৈছিলোঁ কাৰণে ডাঙৰ হৈছে এতিয়া মাকৈ খাব লাগিব